নমস্কাৰ ফ্ৰেণ্ডছ, মই আছোঁ বৰ্তমান সৰুপথাৰ ৰেলৱে ষ্টেচনত। ট্ৰেভেল কৰি ভাল পোৱা ফ্ৰেণ্ডছসকলে কমেণ্ট এটা কৰিব। সৰুপথাৰৰ পৰা কামাখ্যা এক্সপ্ৰেছেদি গৈ আছোঁ কামাখ্যা ষ্টেচনলৈকে, যাম ৰাজস্থানলৈ। জেগাবোৰ সবিশেষ দেখুৱাব নোৱাৰিলেও মই এনে জাষ্ট চিম্পলকৈ জাৰ্ণিটোকে দেখুৱাম। বাই ট্ৰেইন গৈ আছোঁ ৰাজস্থানলৈ, আৰু মাজে মাজে অ'টত যাম, বাছত যাম, সেইখিনিও দেখিবলৈ পাব। এতিয়া পালোহি কামাখ্যা ষ্টেচনত লাগি থকা নৰ্থ ইষ্ট এক্সপ্ৰেছ। এইটো ফাৰ্ষ্ট AC হয়, এনেকৈ দুটা চিট থাকে। মই কুপে নাপালোঁ, কেবিন পাইছোঁ, আৰু কেবিনত এনেকৈ 4টা চিট থাকিব। ফাৰ্ষ্ট ACত যোৱা মজাটো অলপ বেলেগ আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ। আনকালে মই থাৰ্ড AC বুক কৰোঁ। এইটো কামাখ্যা ষ্টেচন। এইটো জীৱ জন্তু আনিলে মানে ইয়াত ভৰাই লৈ যাব পাৰে। ফাৰ্ষ্ট ACত বিশেষকৈ এলাও থাকে এইবিলাক, বাকী ডাষ্টবিন এইবিলাক আছে ধুনীয়া। কাপোৰ কাৰণে আহি দিবহি। নৰ্থ ইষ্ট এক্সপ্ৰেছত আকৌ খানাটো নিজৰ পইচাই খাব লাগে। বাকী ফাৰ্ষ্ট AC মজাটো পাই যাব যেনিবা গোটেই খানাটোৰ বাহিৰে। বাকী অসমৰ ভিউ লাষ্ট, আৰু এইবোৰ ৰাজস্থানত দেখি নাপাব। গছটো পাব, লতা বন এইবোৰ কম আছে ৰাজস্থানত। তো মোৰ কাৰণে মই এইটো ভাল এবাৰ ৰেকৰ্ডিং কৰি দিছোঁ। গৈ শৰাইঘাট ব্ৰিজ পাইছোঁ, চাই লওক অকণমান দেই। মজা, এনেতো আহি পোৱা নাই বুলি ক'ব লাগিব। মই ট্ৰেইনত পাৰ হৈ যাওঁতে জাষ্ট দেখা আৰু। মজা লাগিছে দেখি। ট্ৰেইনত কোনে কোনে শৰাইঘাট ব্ৰিজ পাৰ হৈ গৈ পাইছে কমেণ্ট কৰিবচোন। সেইটোৱে নহয়, ব্ৰহ্মপুত্ৰ ভাই, অসমৰ আটাইতকৈ ডাঙৰ নদী। আগতে মই ট্ৰেইনত গ'লে এনেকৈ যদি দলঙৰ মাতটো শুনি পাওঁ ন, যেনেকৈ হ'লেও উঠি চাওঁ কোনখন ক'ত পালোঁ। কাৰণ কি মই আগতেও বাহিৰত গৈছোঁ, অসমৰ বাহিৰলৈ। ট্ৰেইনৰ মাতটো, যেতিয়া দলঙৰ মাতটো আহে ট্ৰেইনত, মজা লাগে চাই। ৰাতি হ'লেও চাই ভাল লাগে। আমাৰ ইয়াত বাৰু নাও চাও অলপ ইমান দেখি নাপাওঁ। বাকীবোৰ গোদাবৰী আছে, গংগা, সেইবিলাকত নাও চাবোৰ দেখিবলৈ ভাল লাগে। বাৰু অসম এৰিম আৰু লাহে লাহে। অলপ ভিতৰতে দেখাই দিয়ে, গাঁও চাও আছে। বাকী গৰম বহুত। ধুনীয়া এটা কেবিন আৰু কোনো ডিষ্টাৰ্বেঞ্চ নাই। কোনোবা আহিলেও নক কৰি আহিব, কামচোন কৰিহে আহিব। এইটো ৰাস্তাটো অহা যোৱা কৰি থকা কেণ্টিনৰ মানুহখিনি আহে, পেচেঞ্জাৰ আহে। আহি এয়া পাইছোঁহি মিৰ্জাপুৰ, এটা প্ৰসিদ্ধ ৰেলৱে ষ্টেচন। বাকী কথা গম পায়, বিশেষকৈ ইমান নকওঁ। পুৰণা দিনৰে ডিজাইনটো। বাকী ছাইডত বনাইছে নতুনকৈ। ইয়াত নৰখে নৰ্থ ইষ্ট এক্সপ্ৰেছ নৰখে ইয়াত। এনেই মোবাইলত দেখিলোঁ যে মিৰ্জাপুৰ পাইছোঁহি, সেইকাৰণে অলপ কেমেৰাটো ঘূৰাই দিলোঁ আৰু। বাকী দিল্লীত নামি পিনে অ'টো লৈছোঁ। অ'টোত যোৱা মজাই বেলেগ। কাটি ট্ৰাফিক জাম এইবোৰ ট্ৰাই কৰে আৰু নহ'লে ট্ৰাই কৰে অলপ। ভাল লাগিছে ৰাতি। মই বিশেষকৈ ইয়াত গৰম বেছি, ইয়াত ৰাতি আহি পিনে ভাল লাগিছে যে ঠাণ্ডা অলপ মানে বতৰটো, নহ'লে দিনত বহুত গৰম। 45 ডিগ্ৰী পাইছিলে বুজিছে আজি। তো চাওক, ইয়াত ৰাজস্থানৰ এটা মাহল দেখুৱাইছোঁ ৰাতি। বাছবিলাক ৰখাই তাত ধাবাত ৰখাই পিনে খাব। তাৰপিছতে খুব স্পীডত চলাই গাড়ীবোৰ, ফুল স্পীডত চলে। কেমেৰা ষ্টেবিলিটি নাইকিয়া হৈ গৈছে, এনেকুৱা স্পীড গৈছে। বাকী মই ৰাজস্থান বেহৰলৈকে আহিছোঁ। বাকী দেখুৱাম বাৰু, ইমান ডিটেইলকৈ নেদেখুৱাই। ইয়াত বেহৰত নামিলোঁ, নামি পিনে আকৌ অ'টো লৈছোঁ।
গাড়ী কম ৰাতি কমচে কম 12টা বাজে হৈ গ'ল আৰু বেৰখন বৰ্তমান ডিষ্ট্ৰিক্ট বনিছে ৰাজস্থানৰ নতুনকৈ কটপটলি বেৰৰ মই ইয়াতে থাকোঁ কৰ্মসূত্ৰে বাকী মোৰ ভিডিঅ'বোৰ চাই থাকে যদি পষ্টবোৰ চাই থাকে যদি লাইক কমেণ্ট কৰিব ধন্যবাদ